ৰাইজসকল আমি মাছ মাৰিব আহিছোঁ একদম পাহাৰৰ ওপৰলৈ মানে 10 কিলোমিটাৰ ওপৰত তলৰ পৰা ডেংমেঙৰ পৰা য'ত টেঙাপানী বুলি কয় তাত আহিছোঁ বহুত মাছ পালোঁ আৰু এই আমাৰ মাছ ধৰা মানুহ মেইন মানুহ হয় পৰিলে এটা এইটো আমাৰ ৰাকেশ মিলিক তেওঁ মেইন মিষ্টাৰ জোতা লগাই টুপি লগাই আছে আমেৰিকান ষ্টাইল মাছ ধৰি আছোঁ আমি প্ৰথমবাৰ অসমত আহিছে এইটো ট্ৰেণ্ড চলি আছে আৰু আপোনালোকে আগত ইউটিউবত চাই থাকিব সেইকাৰণে এই ভিডিঅ'বিলাক গোটেই চাওক আমাক ধুনীয়া লাগিব আপোনাক নিশ্চয় আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগিছে লাইকো কৰি দিব এতিয়া ভিডিঅ'টো চাওক